welcome back to my YouTube blog. So etu hoise mor first YouTube blog hoy. So moi najanu YouTube ot keneke blog ya video keneke shoot kore moi ekebe najanu moi new hoy. So bhabilu je moi jeneke mane दिन माने मोर लाइफस्टाइल या डेली जी होय म आपलोকৰ সৈতে শেয়াৰ কৰো বুলি তো হেকানে ভাবিলো যে কি কৰিম তো ভাবিলো যে YouTube চেনেল এটা খুলিলো যাতে মই ডেইলি লাইফ ডেইলি ৰুটিন মো বেবি জক মই বেবি কেনেকে বেবি ৰুটিন বেবি ব্লগ ৰেচিপিজ ইয়াকবাদ যদি গৈছো তো হে টাইপৰ মানে মই এটা ভিডিও মানে ভাবিছো যে কেনেকে আপোনালোকৰ ওচৰত দেখাও যে মই কেনেকে আছো বা কি ধৰণে আছো সো কি কৰো মই দিনটো তো হেকানে ভাবিলো যে YouTube what के बेस्ट और एको নাই হেকানে ভাবলি যে YouTube টা চ্যানেল খুলি লও বলি সো এই চ্যানেলটো আপোনালোকে মাই ডেইলি স্কিন কেয়ার রুটিন পাবো হেয়ার কেয়ার রুটিন পাবো রেসিপি ব্লগ পাবো ডেইলি লাইফ ব্লগ পাবো বেবি ব্লগ পাবো বেবি রুটিন পাবো ট্রাভেল ব্লগ পাবো ফ্যামিলি ব্লগ সব এক্সেট্রা সো হে টাইপৰ তো আজি এই ব্লগটো মই ফার্স্ট ব্লগটো বনাইছো স্কিন কেয়ার রুটিন তো মই মানে স্কিন কেয়ার কৰিবলৈ গৈছিলো তো ভাবিলো যে মই কি বনাও বুলি তো মই ভাবিলো যে কি বনাও ফার্স্ট মই ভিডিও কি বনাও যাতে সকলোৱে চাই ভাল পাওক তো মই হেতু কাৰণে ভাবিলো আজি মই যেতিয়া স্কিন কেয়াৰ কৰিব গৈয়ে আছো তো মানে মই ফেসবুকত সকলোৱে খুদে ইনষ্টাগ্ৰামত সকলোৱে খুদে যে মোৰ স্কিনটো মই কি লগাও যে লগ এটা ব্ৰাইট এটা স্কিন হৈ যায় ধুনীয়া এটা স্কিন হৈ যায় গ্লো স্কিন এটা হৈ যায় তো মই ফেসবুক আৰু ইনষ্টাগ্ৰামতো দিলো বাট ইউটিউবত তেনেকে দিয়া ইউটিউব নাই মোৰ আছিল আগৰ চেনেলটো তাত মানে মই হেতু বন্ধ কৰি ভাবিলো যে মই নতুনকে বহুত পুৰণা চেনেল আছিল তো তাত মেকেনে এটো এৰি প্লে এটো নতুন চেনেল এটা খুলিছো মই সো মই বেছি কথা নাপাতি এই স্কিন কেয়ার ব্লগটো শুরু কৰি দিছো তো আজি এটো স্কিন কেয়ার ব্লগটো আপোনালোকে চাব চাই মেলি স্কিন কেয়ার ব্লগটো চাব আৰু চাই মেলি যদি ভাল লাগে তো লাইক শেয়াৰ সাবস্ক্রাইব কৰিবলৈ একেবাৰে নাপাৰিব দেই তো বলক মই স্টার্ট কৰি দিছো দেই সো আজি মোৰ স্কিন কেয়ার ব্লগত হৈছে फेस पैक तो मैं माने बिखेके आबेलिए यूज करूँ कारण तात हाल्दी আছে মানুহে কিছুমানে কয় যে রোদ থকা বছৰ হালদি ইউজ কৰিব নালাগে বাট মই হেতু নামানো দে তথাপি মই এটা বেবি আছে মোৰ ঘৰৰ কাম থাকে এটো কাৰণে মই ভাবো যে দিনত যিমান ডাস্ট যিমান মানে পলিউশন থাকে হেতু হুমাই যাও পিছবিলাকে ধুনিয়াকে স্কিন কেয়াৰ কৰিলে মই ফেস প্যাক লগালে স্কিনটো ধুনিয়া হৈ যাব হয় না তো হেতু কাৰণে মই আজি এতিয়া মানে ফেস প্যাক এটা ইউজ কৰিছো ফেস প্যাকত মই ফার্স্ট কি ইউজ কৰিম মই আপোনালোকক দেখাই দিম কি ইউজ কৰিছো মই নামগিটা আগত কৈছো ফার্স্ট হৈছে रोस्ट হালদি মানে रोस्ट মানে ভুনি লৈছো হালদিটো ব্রাউন হৈ গৈছে ব্রাউন টাইপৰ হেতু লৈছো বেসন লৈছো হানি লৈছো এন্ড এলোভেৰা জেল হে চাৰিটা বস্তুৰে মই আজি স্কিনত ফেস প্যাক মই হে ফেস প্যাকটো লগাম আৰু ফেস প্যাকটো লগোৱাৰ পিছত ও মাই গড আপুনি মোৰ স্কিনটো দেখিছে না অকমানো মানে ডল মানে একেবাৰে ভাল নহয় তো মই হে ফেস প্যাকটো লগোৱাৰ পিছত তাৰ ৰিজাল্ট আপোনালোকে চাব ও ওয়াও বুলি ক'ব মানে কি কম ওয়াও এনেকে ফেস আহি যাব আপোনাৰ ভাষাকে কৈছো সো বলকচোন মই হে ফেস প্যাকটো ৰেডি কৰো আৰু ৰেডি মানে আপোনাক দেখাই দিম কেনেকে ৰেডি কৰিছো কি মানে কেনেকে কি আছে কিমান টেবল স্পুন লৈছো মই সব কৈ দিম আৰু প্ৰিপেয়াৰ কৰি পেলাই ফেসটো এপ্লাই কৰাৰ পিছত ধোৱাৰ পিছত তাৰ ৰিজাল্ট কি হেতু আপোনালোকক মই দেখাই দিম বলক ফেস প্যাকটো এতিয়া আমি ৰেডি কৰি লওঁ পেষ্ট কৰা নাই মই লৈছো হালদি যেটো रोस्ट কৰি থৈছিলো অকমান মানে ভুনিছিলো হানি লৈছো বেসন লৈছো আৰু এলোভেৰা জেল সো মই এলোভেৰা জেল 1 টেবলস্পুন কাৰণ মই হালদি 1 টেবলস্পুন লৈছো বেসন 1 টেবলস্পুন লৈছো তো হেতু কাৰণে হানি আৰু এলোভেৰা জেল দুটাই 1 টেবলস্পুন কে মই লম লৈ পেলাই মিক্স কৰিম তো বলকচোন মিক্স কৰি এপ্লাই কৰো ফেসটো দেখিছে সাকে কোনো গ্লো নাই কোনো একো নাই সো এতিয়া মই গুটেখিনি মিক্স কৰি পেলাই আপোনালোকক দেখাইছো লগোৱাৰ আগৰ ফেসটো সব আৰু লগোৱাৰ পিছৰ ফেসটো সব মুখখন মানে কোনো আৰু সো ফার্স্ট মই লৈছো বেসনটো যেটো 1 টেবলস্পুন মই লৈছো এয়া 1 টেবলস্পুনে ইমানটো এটো চাহৰ চামুচ হয় আৰু হালদি रोस्ट কৰা হেতু 1 টেবলস্পুন লৈছো তাৰ পিছত লম মই এলোভেৰা জেল 1 টেবলস্পুন আৰু হানি 1 টেবলস্পুন সো এই গুটেই গিটা বস্তু মই ধুনিয়াকে ভালকে মিক্স কৰি দিম ইয়াৰ रोज वाटर पानी কোনো প্ৰয়োজন নাই আপোনালোকে সব এই টাইপৰ হৈ গৈছে
দেখিছে ধুনীয়াকৈ এনেকুৱাই পেষ্ট লাগে আমাক না ঢিলা সেইকাৰণে মই ইয়াত হানি ইউজ কৰিছোঁ বাকী একো মানে ৰ'জ ৱাটাৰ পানী একো ইউজ কৰিব নালাগে বাছ এই চাৰিটা ইনগ্ৰেডিয়েণ্ট আপোনাৰ স্কিনটো বহুত ধুনীয়া কৰি দিব যদি আপোনাৰ স্কিনত টেনিং আছে ঝাইয়া আছে যিকোনো প্ৰব্লেমৰ চলিউশ্যন এইটো হয় এইটো ব'লক এতিয়া মই ধুনীয়াকৈ লগাই দেখাইছোঁ আপোনালোকে ইচ্ছা কৰিলে ব্ৰাছেও লগাব পাৰে ধুনীয়াকৈ গোটেই মুখখনত এনেকৈ লগাই দিব সো এইটো বেছি টাইম ৰাখিব নালাগে 20 to 25 মিনিট ৰাখিব অকণমান মানে যেতিয়া অকণমান মানে বেছি ড্ৰাই হ'ব নিদিব অকণমান যেতিয়া ড্ৰাই হৈ যাব ন তেতিয়া মাছাজ কৰিব স্কিনটোত মাছাজ কৰি পেলাই আপোনালোকে ধুই দিব একদম লুক মানে একদম ঠাণ্ডাও নহয় একেবাৰে কুহুমীয়া গৰম পানী দি ধুই দিব একে গৰম পানী নহয় ধুই দিব ধুই দিয়াৰ পিছত তাৰ ৰিজাল্টটো কি আপোনালোকক মই 20 বা 25 মিনিটৰ পিছত আপোনালোকক লগ পাই আছোঁ মুখখন ধুই তাৰপিছত ইয়াৰ ৰিজাল্ট আপোনালোকে চাব মই আপোনালোক ফটোও দেখাই দিম যে আগৰটো আৰু এতিয়াটো ফেচ পেক নলগোৱা আগৰটো আৰু এতিয়াটো মানে বেষ্ট ৰিজাল্ট পাইছোঁ নে নাই সেইটো ঠিক আছে তো লগ পাই আছোঁ 50 to 25 মিনিটৰ পিছত 20-25 মিনিটৰ পিছত মই মুখখন ধুই আহি গ'লোঁ গাইজ 20-25 মিনিট ৰাখিলোঁ ৰখাৰ পিছত লুক মানে একদম কুহুমীয়া পানীৰে মুখখন ধুই আহি গ'লোঁ এণ্ড চি দ্য ৰিজাল্ট আপোনালোকে ৰিজাল্টটো চাব পাৰিছে চাওক ইমান ধুনীয়া এটা গ্ল' এটা আহিছে মই আপোনালোকক আগৰ ফেচটো এইটো চাওক এইটো ফটো দেখিছে ন কেনেকুৱা ধৰণৰ হৈ আছিলে একদম ডাল ড্ৰাই এনেকুৱা মানে কোনো গ্ল' নাই কোনো ফেচত মানে একো তেনেকুৱা নাই চলিছে বাট এতিয়া চাওক ৰিজাল্ট চাওক ইয়াৰ দেখিছেনে সো এই স্কিন কেয়াৰটো বহুতেই মানে স্কিন কেয়াৰ ফেচ পেকটো বহুতেই ভাল ইমান ভাল মই আপোনালোকক কি ক'ম মানে মই এতিয়া ধুনীয়াকৈ মুখখন ধুই মেলি আহি গ'লোঁ এতিয়া মোৰ ফেভৰেট ক্ৰীম যিটো পণ্ডছ লাইট জেল ক্ৰীম কাৰণ মোৰ হৈছে স্কিনটো অইলি এই ফেচ পেকটো আপোনালোকে অইলি হওক ড্ৰাই হওক কম্বিনেশ্যন হওক চেনচিটিভ চবেই ইউজ কৰিব পাৰে কাৰণ ইয়াত চব হোমমেডে আছে বস্তুটো কোনো বাহিৰৰ কেমিকেল প্ৰডাক্ট মই ইউজ কৰা নাই সো এয়া দেখিছে না ক্ৰীমটো লগোৱাৰ লগালে ইমান ধুনীয়া এটা গ্ল' এটা আহি গ'ল চাওক সেয়া তাৰপিছত মই লগাই ল'ম লিপষ্টিক এয়া মোৰ স্কিন কেয়াৰ ৰুটিন হৈ গ'ল দেখিছেনে ধুনীয়া আৰু এটা স্কিন কেয়াৰ টিপছ দিম যদি আপোনালোকে বিচাৰে যে মোৰ স্কিনত মই ক্ৰীম নলগাওঁ তো তাৰ যে এল'ভেৰা জেলো মুখত আপোনালোকে লগাব পাৰে বিকজ এল'ভেৰা জেল আমাৰ চুডিং কৰে স্কিনটো বহুতেই ভাল কৰে চ' আপোনালোকে এল'ভেৰা জেল আৰু ভিটামিন ই কেপচুল মিক্স কৰি পেলাইও লগাব পাৰে আপোনালোকৰ যিটো মন আছে সেইটো লাগে যদি আপুনি মইশ্চাৰাইজাৰ ইউজ কৰিব বিচাৰে কৰক নহ'লে এই দুটা মিক্স কৰি লগাব পাৰে চ' এয়া দেখিলে ইমান ধুনীয়া না মই ফাউণ্ডেশ্যন লগালোঁ আপোনালোকৰ চকুৰ আগতে দেখালোঁ যে না মই ফাউণ্ডেশ্যন ইউজ কৰিছোঁ কোনো বস্তু ইউজ কৰা চিপ মইশ্চাৰাইজাৰ এণ্ড লিপষ্টিক তাৰ স্বত্তেতো মোৰ স্কিনটো চাই ইমান ধুনীয়া আৰু কোনো এডিট নহয় চাওক মোৰ লিপষ্টিকটো চাব পাৰিছোঁ মই আছে ন কোনো এডিটৰ ইউজ কৰা নাই মোৰ ৰিয়েল ফেচো মোৰ আগত দেখিছিলে কেনেকুৱা ধৰণৰ আৰু এতিয়া চাওক ইমান হেপী ফেচ হৈ গ'ল ইমান ধুনীয়া স্কিনটো গ্ল' গৈছে চ' গাইজ আপোনালোকে এইটো ইউজ কৰি চাবচোন ইউজ কৰি চোৱাৰ পিছত মোক কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকে ইউজ কৰি কেনেকুৱা পালে গ্ল' পালেনে নাই বা আপোনালোকৰ স্কিনটো ভাল হৈছে নাই এইটো ক'বচোন আৰু এই ফেচ পেকটো সপ্তাহত 2 বা 3 বাৰ ইউজ কৰিব আপোনালোকে লাহে লাহে ইউজ কৰি কৰি আপোনালোকে নিজেই স্কিনটো পাৰ্থক্য চাব পাৰিব আগৰ ফেচৰ ফটোটো মাৰি থ'ব আৰু তাৰপিছত যে ইউজ কৰাৰ পিছত লাহে লাহে যেতিয়া আপুনি মাত্ৰ আপুনি 10-15 দিন ইউজ কৰিছে আৰু সপ্তাহত 2-3 দিন তেনেকৈ কৰি 10-15 দিন ইউজ কৰিছে আপোনালোকৰ ফেচটো ৰিজাল্ট আপোনালোকে বহুত ধুনীয়া পাব মই আপোনাক গেৰেণ্টি দি কৈছোঁ চ' গাইজ আশা কৰোঁ এইটো ভিডিঅ' চাই খুবেই ভাল পালে চাই ভাল পালে যদি মই
প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাৰণ এইটো মোৰ নতুন স্কিন কেয়াৰ ব্লগ হয় নিউ ব্লগ হয় চ' ফাৰ্ষ্ট মই ভাবিলোঁ যে কিনো দিম স্কিন কেয়াৰ ব্লগে দিওঁ তো সেইকাৰণে ভাবিলোঁ যে ফাৰ্ষ্ট মই স্কিন কেয়াৰ ব্লগে দিছোঁ আই হোপ আপোনালোকে সকলোৱে চাই এই ভিডিঅ'টো চাই খুবেই ভাল পালে যদি চাই ভাল পালে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব আকৌ আহিম নতুন এটা ভিডিঅ' লৈ ইয়াৰ ব্লগ এটা লৈ আপোনালোকৰ ওচৰত আকৌ লগ পাম দেই তো আজিলৈ টাটা বাই বাই